গুড মৰ্নিং বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৱে ভালে আছে। মই বৰ্তমান ভালে আছো। আজি প্ৰায় 3 মাহ মানৰ পিছতহে মানে ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰিছোঁ। কাৰণ এইকেইদিন ভিডিঅ' নবনোৱাৰ কাৰণটো হ'ল মানে ইলেকশ্যন ডিউটিত পুৰা গাড়ী দৌৰাই আছিলোঁ, তো তাৰ কাৰণে ভিডিঅ' বনোৱা নাছিলোঁ। আৰু ইলেকশ্যন যিহেতু খতম হৈ গ'ল 19 তাৰিখে, তো তাৰ কাৰণে ভাবিলোঁ যে আজিৰ পৰা ভিডিঅ' বনাই দিওঁ নেকি বুলি। আৰু যিহেতু নবনাই মানে কথাবিলাক নোলোৱা হৈ গৈছে। আৰু এইখন গাড়ী মই চলাই আছোঁ বৰ্তমান, চাই লওক নাম্বাৰ AS22Z6930। এইখন মামাৰ হয় আৰু চলাও মই। জানুৱাৰীৰ পৰা চলাই আছোঁ আৰু আজি 4 মাহমান হৈ গ'ল। যিহেতু ফাৰ্ষ্ট ছাৰ্ভিচিংটো 1000ত দিছিলোঁ আৰু এতিয়া ছেকেণ্ড ছাৰ্ভিচিংটো দিম 10,000ত। যিহেতু 10,000 হৈ গ'ল, কিন্তু এতিয়ালৈকে আমি ছাৰ্ভিচিংটো দিয়া নাছিলোঁ, তো তাৰ কাৰণে আজি ছাৰ্ভিচিংটো দিম বুলি ওলাইছোঁ আমি তিনিচুকীয়া। যিহেতু এতিয়া তিনিচুকীয়া ডিষ্ট্ৰিক্ট পাই গ'লোঁ আৰু আছিলোঁ আমি সোণাৰীত আহিলোঁ। যোৱাকালি আহিছিলোঁ, ভিডিঅ' বনোৱা নহ'ল, তো সেইকাৰণে আধা ৰাস্তাৰ পৰা বনাই দিছোঁ। আৰু তো নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ'তে মোৰ ইউটিউব চেনেল নিমচ গ'লে আপোনালোকক স্বাগতম জনাইছোঁ। তো বলক বেছি দিন নকৰাকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাড়ীখন চলাইছোঁহে হয়, কিন্তু এচেছৰিজ মানে একো লগোৱাই হোৱা নাই। ইয়াত চিট কভাৰো লগোৱা হোৱা নাই, চাব পাৰে এইফালে আপোনালোকে। মানে পলিথিনবিলাক খোলাই নাই। আৰু আজি পাৰিলে মানে চিট কভাৰ লগাব লাগিব, হয় নহয় মামা? আৰু 2 কিলোমিটাৰমান গ'লে মানে টিলিঙা মন্দিৰ পাম। আৰু টিলিঙা মন্দিৰতে এপাক ৰখি পিনি সেৱা এটা কাঢ়ি যাব লাগিব। আৰু এবাৰো মই সোমাই পোৱা নাই টিলিঙা মন্দিৰত, তো তাৰ কাৰণে এবাৰ ভাবিছোঁ যে টিলিঙা মন্দিৰত এপাক সোমাই যাব লাগিব। এতিয়া বৰ্তমান আমি টিলিঙা মন্দিৰ পাই গ'লোঁ আৰু এইফালে ধূপ ধূনা লৈ লোৱা হ'ল আৰু এইফালে হৈছে টিলিঙা মন্দিৰ। তো এতিয়া আমি লাহেকৈ সোমাই যাওঁ। আৰু এইফালে বা ঘণ্টি কৃষ্ণ বাজিছে কিন্তু দে। আহক কৃষ্ণ। ইয়াতে সেৱা কৰিলে বোলে নিজৰ মনৰ আশা পূৰ্ণ হয়, তো তাৰ কাৰণে আহিলোঁ। এবাৰ টিলিঙা এটাও বান্ধি যাওঁ আৰু সেৱাটো কাঢ়ি যাওঁ। সেৱাটো কৰা হৈ গ'ল, তাৰপিছত এতিয়া টিলিঙাটো বান্ধি দিওঁ। আৰু আমি তিনিচুকীয়া টাউন সোমাই গ'লোঁ আৰু এতিয়া তিনিচুকীয়া টাউন পাৰ হৈ পিনিহে আমি ছাৰ্ভিচ চেণ্টাৰটো পাম। তো লাহে লাহে গৈ আছোঁ। আৰু ৰাতিপুৱা 6টা বজাতে ওলাই আহা আৰু এতিয়া প্ৰায় 9টামান বাজিলে। অৱশেষত আহি পিনি পাই গ'লোঁ মহেন্দ্ৰা ছাৰ্ভিচ চেণ্টাৰ। আৰু এইফালে আছে ছাৰ্ভিচ চেণ্টাৰটো, তো ইয়াত লাহেকৈ সুমিয়াই দিওঁ। বাছ আহি পিনি পাই গ'লোঁ। গাড়ীটো ছাৰ্ভিচ চেণ্টাৰত সোমাই পিনি আমি আহিলোঁ ভাত খাবলৈ কাৰণে। এইফালে চাওক ভাত পূৰা, আৰু এইফালে গাহৰি, আৰু এইফালে মামা আৰম্ভ কৰি দিছে। তো ময়ো লাহেকৈ আৰম্ভ কৰি দিওঁ। আৰু গাহৰি মাংস এইফালে চাব পাৰে, ধুনীয়া ধুনীয়া পিচ। আৰু অৰ্ডাৰ দিছোঁ গাহৰি মাংস। তো ধুনীয়াকৈ আমি এতিয়া ভাতটো খাই লওঁ, তাৰপিছত ছাৰ্ভিচিংটো হৈ গ'ল পায়। ছাৰ্ভিচিংটো যেনে তেনে হৈ গ'ল বাৰু, বহুত সময় লাগিলে, প্ৰায় 1টামান বাজি গ'ল। আৰু এতিয়া তাৰপিছত এইফালে চাব পাৰে দাগি এটা লাগিছিলে মানে বাইকৰ চেফগাৰ্ডৰ পৰা, তো এই দাগি তুমি নাইকিয়া কৰি দিলে পলিচ মাৰি পিনি। মানে তাত ভিডিঅ' কৰিবলৈ এলাও নাই মানে, তো তাৰ কাৰণে মই ভিডিঅ' নকৰিলোঁ। আৰু এতিয়া লাহেকৈ গৈ থাকোঁ, ডাইৰেক্ট এতিয়া যাম আমি সোণাৰী। আমি এতিয়া বৰ্তমান আহি পিনি পাই গ'লোঁ সাপেঘাটি, আৰু এইফালে সাপেঘাটি অভাৰব্ৰিজৰ ওপৰেদি গৈ আছোঁ। এতিয়া আমি বৰ্তমান আজি থাকিম সোণাৰীত, আৰু যিহেতু সোণাৰীত আমাৰ মাহী ভাগৰ বিয়া আছে, তো সেইকাৰণে এইকেইদিন ইয়াতে থাকিম আৰু সোণাৰীতে। তো এয়া সাপেঘাটি অভাৰব্ৰিজৰ ওপৰৰ পৰা গৈ আছোঁ ঘৰলৈ। আহি পাই গ'লোঁ ঘৰ, য'ত নেকি বিয়া হ'ব মাহী ভাগৰ। এইফালে চাওক পেণ্ডেল পূৰা বনাই আছে, আৰু মই এতিয়া আপোনালোকক সকলোখিনি দেখুৱাম বুলি ভাবিছোঁ, কেনেকৈ কি হৈছে কি হোৱা নাই। আৰু এইফালে চাওক পূৰা ধুনীয়াকৈ ডিজাইন দিয়া হৈ গৈছে। আৰু মানে পেণ্ডেলৰ কামখিনি আজিয়ে কমপ্লিট কৰি পিনি খতম কৰিব, যিহেতু অহাকালি আছে আমাৰ বিয়া। আৰু এইফালে চাওক পূৰা ডিজাইন ধুনীয়াকৈ বনাই আছে, কেনেকুৱা ধৰণৰ হ'ব কেনেকুৱা নহ'ব। এইফালে আছে ভণ্টি, আৰু এইফালে মামা পূৰা ফ্ৰেছ হৈ গ'ল। আৰু চাওক ডিজাইন পূৰা একদম ধুনীয়াকৈ দিছে। আৰু এইফালে খোৱা বোৱা বনাই আছে, যিহেতু আজি খাব লাগিব। আৰু এইফালে আমাৰ ডিজেটো, এইফালে হৈছে মাহী। তাৰপিছত এইফালে হৈছে আমাৰ ৰিচিপশ্যন হ'ব, আৰু ইয়াতে হ'ব কইনা বহিব। মানে কইনা বহাটো কি বুলি কয় ভণ্টি? ৰভা ন? একেটাই সেইটোৱে। আৰু এইফালে খুৰাহঁতে বনাই আছে ধুনীয়াকৈ। এইফালে হৈছে মামী। অ মামী চাই দিয়ক এবাৰ। অ মামীৰ ভনীয়েকৰ বিয়া, মোৰ হয় মাহী, হয় নহয়? তাৰপিছত এইফালে দদাইহঁতে ধুনীয়াকৈ মাছ মাংস বনাই আছে। আজি হ'ব কি কি? আজি মানে হেৰি চীনা হাঁহৰ মাংস, আৰু যিহেতু অহাকালি বিয়া, তো তাৰ কাৰণে আজি মানে মাছটো ফ্ৰাই কৰি পিনি থৈ দিব। আৰু এইফালে আছে দদাই, এইফালে পূৰা একদম আমাৰ কি হয় এইটো? চীনা হাঁহ আৰু আলুগুটি দি বনাইছে। চীনা হাঁহৰ
মঙহ ধুনীয়াকে বনাই আছে অ মামী বিয়া উপলক্ষে কিবা এটা কৈ দিয়ক ভণ্টিৰ বিয়া সৰু ভণ্টি খাবলেতো কাকো নামাতিলোৱে কিয় মতা নাই মাতিছো তুমি আহিছা তোমাক হয় নেকি এইফালে আমাৰ কচুগুটি ন আৰু এইটো এটা দুইটা মিলি গলে আৰু হৈ গল যুদ্ধ আৰু মই এতিয়া কইনাক দেখুৱাম এইফালে হৈছে আমাৰ কইনা মানে মাহী ভাল ন অহাকালিতো বিয়া কেনেকুৱা অনুভৱ হা ভয় ভয় লাগিছে নেকি একো নাই বেছিকে নুসুধো আৰু অহাকালি সুধিম যিহেতু ডাইৰেক্ট ধুনীয়া হৈ থকা সময়ত প্ৰায় 11টামান বাজিলে আৰু এতিয়াহে গোটেই কামখিনি সম্পূৰ্ণ হ'ল এইফালে চাওক কি ধুনীয়াকে ডিজাইন একদম আৰু এইফালে কইনা বহা জেগাখিনি আৰু এইফালে সেলফি মাৰিবলৈ জেগাটো বনাই আছে তো এইখিনিও কামটো সোনকালে খতম হ'ব চাওক পুৰা একদম তো এতিয়া বেছি দেৰি নকৰোঁ কাৰণ এতিয়া সোনকালে শুই থাকিব লাগিব আৰু অহাকালি যাবলগীয়া আছে গুৱাহাটী কইনাক থ'বলৈ কাৰণে তো বেছি ভিডিঅ'টো দীঘলীয়া নকৰে আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাৰিব তো পুনৰ এটা নতুন ভিডিঅ' এইটো আজি পুনৰ লগ পাম তো আজিলৈ তেনেদৰে বাই বাই